আপোনালোক সকলোকে স্বাগতম জনাইছো মই আছুদুল বন্ধুসকল আজি লৈ আহিছো সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ গুটেকেইটা খবৰ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব আনহাতে যদি ভিডিঅ'টো পেজত চাই আছে তেনেহলে পেজটো ফলো কৰি আমাৰ লগতে থাকিব ধন্যবাদ সন্ধিয়াৰ প্ৰথম খবৰটো হৈছে ডাঙৰ খবৰ অহা 24 ঘণ্টাৰ ভিতৰত অসমৰ বতৰ ল'ব ভয়াৱহ ৰূপ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব প্ৰবল বৰষুণ ইতিমধ্যে গুৱাহাটীত সৃষ্টি হৈছে প্ৰচণ্ড বৰষুণ আৰু এই প্ৰচণ্ড বৰষুণৰ বাবে সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অহা 24 ঘণ্টাৰ ভিতৰত অসমৰ বতৰ ল'ব ভয়ংকৰ ৰূপ আৰু অহা 24 ঘণ্টাৰ ভিতৰত অসমৰ বিভিন্ন জিলাত বজ্ৰ পৰাৰ সম্ভাৱনা আছে আনহাতে বিজুলী ঢেৰেকণিৰে আহি আছে মুষলধাৰ বৰষুণ আৰু ইতিমধ্যে প্ৰবল বৰষুণ আৰম্ভ হৈছে অসমৰ বিভিন্ন প্ৰান্তত বতৰ বিজ্ঞান কেন্দ্ৰই এক সতৰ্কতা জাৰি কৰিছে যে প্ৰবল বৰষুণ হ'ব অসমৰ কেইবাখনো জিলাত বন্ধুসকল সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ডাঙৰ খবৰ এইবাৰ 8টাকৈ চাউল চোৰক আটক কৰিছে ঢেকিয়াজুলিৰ 8টাকৈ চোৰক ধৰিলে সিএম ভিজিলেন্সে এইবাৰ কুখ্যাত 8জন চাউল চোৰক ধৰিলে সিএম ভিজিলেন্সে জানিব পৰা মতে ঢেকিয়াজুলিত 2000ৰো অধিক কুইণ্টল চৰকাৰী চাউল হালুকি কৰিছিল এইজন চোৰে আৰু জানিব পৰা মতে 2 কোটি টকীয়া কেলেংকাৰী সংঘটিত হৈছিল চৰকাৰী চাউলত ইতিমধ্যে 8টা চাউল চোৰ মুঠ 9জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু কলা বজাৰত চোৰাং চাউল বিক্ৰী কৰা চক্ৰটোক মুখ্যমন্ত্ৰী ভিজিলেন্সে ইতিমধ্যে আটক কৰে আৰু ঢেকিয়াজুলিৰ পৰা 7জনক আৰু গুৱাহাটীৰ যোৰাবাটৰ পৰা 2জনক গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰী ভিজিলেন্সে আৰু লগতে গ্ৰেপ্তাৰ কৰে সুৰজিত সেনাপতি অনিৰুদ্ধ পাৰিত ভাস্কৰজ্যোতি কোঁৱৰ থবিৰ তাঁতী আৰু কুব্ৰক পালিকক গ্ৰেপ্তাৰ কৰে মৃদুল তুৰণ অশোক ঘোষ আৰু হেমন্ত তালুকদাৰক জানিব পৰা মতে যোৱা 13জনৰ পৰা আত্মগোপন কৰি আহিছিল মূল অভিযুক্ত হেমন্ত তালুকদাৰ মূল অভিযুক্ত হেমন্ত নাথ ঢেকিয়াজুলি আৰু মিজিবাৰী গাঁও পঞ্চায়তৰ সমবায় সমিতিৰ সম্পাদক আছিল পৰৱৰ্তী খবৰটো হৈছে যে ৰবি শৰ্মাই অনুৰোধ কৰাৰ পিছতো ৰঘৱতীৰ ভিডিঅ' ক্লিপ ডিলিট কৰা নাছিল আসিফে এইবাৰ আসিফে ৰঘৱতীৰ ভিডিঅ' সংগ্ৰহ কৰি সামাজিক মাধ্যমত এৰি দিয়াত ভিডিঅ'টি তৎক্ষণাতে ভাইৰেল হৈ পৰিছিল আৰু অৱশেষত ৰঙাগড়ৰ আলহী হ'ল আসিফ এইবাৰ ৰবি শৰ্মাই অনুৰোধ কৰাৰ পিছতো ৰঘৱতীৰ ক্লিপ ডিলিট কৰা নাছিল আসিফে ছ'চিয়েল মিডিয়াত আসিফ আলী নামৰ এজন যুৱকে আপলোড কৰিছিল ৰঘৱতীৰ বহু দৃশ্য ৰঘৱতীৰ ক্লিপ ডিলিট কৰিবলৈ অনুৰোধ জনাইছিল ৰবি শৰ্মাই তাৰ পাছতো আসিফ আলীয়ে সামাজিক মাধ্যমত ভিডিঅ'ৰ ক্লিপ এৰি দিলে আৰু ইতিমধ্যে অভয়াপুৰীৰ যুৱক আসিফ আলীক আটক কৰিলে বঙাইগাঁও আৰক্ষীয়ে আসিফ আলী নামৰ যুৱকজনে ফেচবুক ইউটিউবত আপলোড কৰিছিল ৰঘৱতীৰ বহু দৃশ্যাংশ আৰু ৰঘৱতীৰ দৃশ্যাংশ ডিলিট কৰিবলৈ অনুৰোধ জনাইছিল ৰবি শৰ্মাই কিন্তু ৰবি শৰ্মাৰ অনুৰোধ অমান্য কৰি আসিফ আলীয়ে সামাজিক মাধ্যমত আপলোড কৰিছিল ৰঘৱতীৰ বহু দৃশ্যাংশ ৰবি শৰ্মাই অনুৰোধ কৰাৰ পিছতো কথা শুনা নাছিল আসিফ আলী অৱশেষত আসিফ আলী ৰঙাগড়ৰ আলহী হৈ গ'ল পৰৱৰ্তী খবৰটো হৈছে ডাঙৰ খবৰ 2024 চনৰ কংগ্ৰেছ চৰকাৰ আহিলে বাতিল কৰা হ'ব সমষ্টিৰ পুনৰ্নিৰ্ধাৰণ এই হুংকাৰ জনাইছে কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনে কৈছে যে 2024 চনত কংগ্ৰেছৰ চৰকাৰ আহিলে বাতিল কৰা হ'ব সমষ্টিৰ পুনৰ্নিৰ্ধাৰণ আৰু ক'লে যে পুনৰ সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰি ৰাজ্যক ঘূৰাই দিয়া হ'ব কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনৰ এই হুংকাৰ আৰু সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে একত্ৰিত হৈছে লুৰিনজিত গগৈ গৌৰৱ গগৈ অখিল গগৈ আৰু শৃংখল চলিহা শিৱসাগৰৰ আমগুৰি বিধানসভা সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ অব্যাহত আছে এবাৰ সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সভাত অংশ ল'লে 12 বিৰোধী ঐক্য মৰ্চাই বদৰুদ্দিন আজমলৰ সমৰ্থনত পুনৰ মুখ্যমন্ত্ৰী হ'ব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰকিবুল হুছেইন এবাৰ বিধায়ক প্ৰদীপ হাজৰিকাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰামঠগন দিলে শৃংখল চলিহা এবাৰ আমগুৰি সমষ্টিৰ স্বাৰ্থত সকলোকে একেলগে ওলাই আহিবলৈ আহ্বান জনাইছে লুৰিনজিত গগৈয়ে ইফালে বিৰোধী ঐক্য মৰ্চাৰ নেতা পাৰি নেতাৰ লগতে সহস্ৰাধিক লোকৰ অংশগ্ৰহণ কৰিব প্ৰতিবাদী সভাত পৰৱৰ্তী খবৰটো আছে ডাঙৰ খবৰ কিমান আৰু ঋণ ল'ব ৰাজ্য চৰকাৰে এইবাৰ 15,000 কোটি টকাৰ ঋণ ল'বলৈ ওলাইছে ৰাজ্য চৰকাৰে হিতাধিকাৰীৰ বৃদ্ধিৰ বাবে এতিয়া ঋণ ল'বলৈ ওলাইছে ৰাজ্য চৰকাৰে এইবাৰ হিতাধিকাৰীৰ আঁচনি বৃদ্ধি আনিছে ভয়ানক সংকট এইবাৰ 15,000 কোটি টকাৰ ঋণ ল'বলৈ ওলাইছে অসম চৰকাৰে এইবাৰ ৰাজকোষত পৰিব ঋণৰ বোজা আৰু এই ঋণৰ বাবে ইতিমধ্যে ৰিজাৰ্ভ বেংকত দাখিল কৰা হৈছে প্ৰস্তাৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰীক সাক্ষাৎ কৰিব ওলাব মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ দাৰ লোৱা প্ৰক্ৰিয়াই দাৰৰ জাপি দিব প্ৰতিজন লোকৰ ওপৰত এতিয়া কিমান ঋণ ল'ব ৰাজ্য চৰকাৰে এইবাৰ ৰাজ্য চৰকাৰে 1000 কোটি টকা ঋণ ল'বলৈ ওলাইছে প্ৰতিজন হিতাধিকাৰীৰ বৃদ্ধিৰ বাবে এইবাৰ হিতাধিকাৰীৰ আঁচনি বৃদ্ধিয়ে আনিছে ভয়ানক সংকট কিয়নো এইবাৰ ৰাজ্য চৰকাৰে 15,000 কোটি টকাৰ ধাৰ ল'বলৈ ওলাইছে